আপোনালোক সকলোকে নিউজ 420 চেনেললৈ। আজি আমি কথা পাতিম লকডাউনৰ ফলত জনসাধাৰণৰ হোৱা কিছু অসুবিধাৰ বিষয়ে, যাৰ কাৰণে আমি ষ্টুডিঅ'লৈ আজি মাতি আনিছোঁ এজন চৰকাৰী বিষয়া, আৰু তেখেতক আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আহিবলৈ অনুৰোধ জনালোঁ। পিছে শ্ব' কৰা আছিল 9টাত, এতিয়া 10টা বাজিল, মই ৰখি ভাগৰি গ'লোঁ তোক। নহয়, এই গাঁৱৰে আমাৰ এই আইজেন থাইছে ছাগাল এটা আজি জন্ম পাইছে, তাকে ফেহু খাব মাতিছিল। মোক গিলা আনিছে নাই? নাই সিহঁতে ক'ত থৈছোঁ। অলপতো লৈ যাব পাৰিলি হয়, তোক গিলা আমাৰ ৰখনো মতে খাবি দে, পিছত খাবি দে। আমাৰো ছাগালত আছে বিচাৰিছে বেবেছি, মাতিম দে বেবেছি। এতিয়া মাতিছা, মই আহিলোঁ, এতিয়া মতে কি কৰিব লাগিব? এই তাৰমানে আমি এই মিনি লকডাউন যি দিছে অসমত, সেই মিনি লকডাউনৰ ফলত কাৰ কি অসুবিধা হৈছে সেইগিলা আন সমস্যাৰ সমাধান বিচাৰিবলৈ আমি কিছুমান মানুহ মাতিম, সমস্যা থকা মানুহ মাতিম, আহিব 2-1জনকৈ। বাকী তই হ'লি চৰকাৰী মানুহ, গতিকে মই চৰকাৰী নহয়, চুৰ। তই আগতে চুৰ আছিলি, এতিয়া তই চৰকাৰী মানুহ। মোৰ ষ্টুডিঅ'ত তই আজি চৰকাৰী মানুহ, এনেই তই চুৰ কৰা, ডকাইত কৰা, যি কৰা কৰি থাক, আজি তই চৰকাৰী মানুহ। গতিকে তই এন্দক ওপৰে দিব পাৰিবি নে? দে ষ্টাৰ্ট কৰোঁ। আমি ষ্টুডিঅ'ৰ মজিয়ালৈ প্ৰথমজন আমি অসুবিধা থকা ব্যক্তিক আমি ষ্টুডিঅ'লৈ মাতিম। তেখেতৰ কি কি অসুবিধা আছে আমাৰ চৰকাৰী বিষয়াজনক সুধিব। আমি ষ্টুডিঅ'লৈ মাতিছোঁ প্ৰথমজন। চাবি আই ষ্টুডিঅ'টো ৰাতি টোপনি মাৰা নাই। এবাৰ সৰকাৰে মাতছি, তই দেৰি কৰিছা, চুৰ কৰিব গৈছিলি দে ক'ত যাম আৰু তেতিয়া ভালকৈ থাক। এতিয়াতো চৰকাৰী বিষয়, তই হেৰি নহয়, চুৰ নহয়। দৰ্শকসকল, আমি প্ৰথমজন ব্যক্তিক আমি মাতিবলৈ ওলাইছোঁ। তেখেতক আমি কি চৌটো ভালকৈ কৰিব দিবিনে? তই এতিয়া ভালকৈ কৰিব দিবিনে? কৰক। হয় দৰ্শকসকল, আমি প্ৰথমজন ব্যক্তিক আমি মাতিবলৈ ওলাইছোঁ। তেখেত ঢেপলা চুপাৰ পৰা আহিছে, আমি তেখেতক আহিবলৈ অনুৰোধ জনাইছোঁ। হয়, তুমি ক'ৰ পৰা আহিছা আৰু কি সমস্যা লৈ আহিছা, তোমাৰ পৰিচয়টো আৰু লগতে অসুবিধাটো আমাক জনোৱা। হয়, নমস্কাৰ। মই আহিছোঁ ঢেপলা চুবাৰ পৰাই। মোৰ নাম ফুচকাচুৰ। হয়, মই অসুবিধা পাইছোঁ কি মোক স্কুলখন অলপ খোলা লাগে। মেট্ৰিক দিবি? মেট্ৰিক নিদিওঁ, 2টেট কৰি আহিছোঁ। হয়, ক'তটো কিনি আনিলি? শ্ব' কৰি আছোঁ, লাইভ চলি আছে। কাণ ফালি যাব, লাইভ কেমেৰা কৰি আছে। হয় দৰ্শকসকল, এয়া দেখিছে তৃতীয় মানত পঢ়িও তেখেতৰ পঢ়াৰ প্ৰতি এনেকুৱা এটা নিচা। টিকটো ভালে আছে ন তোৰ? লাইভ চলি আছে, কেইবাৰ ক'ব লাগে মনে মনে কৈছে। হয় দৰ্শকসকল, এয়া তৃতীয় মানত পঢ়া এজন ছাত্ৰ। তেখেতৰ এনেকুৱা অসুবিধা, মানে তৃতীয় মানত পঢ়িও তেওঁ পঢ়াৰ কাৰণে এনেকুৱা আগ্ৰহী, ভাবি আচৰিত লাগিছে। গতিকে চৰকাৰৰ কিবা ব্যৱস্থা ল'লে আমি নথৈ আনন্দিত। মোৰ এই স্কুল যি বন্ধ হৈছে, মোৰ প্ৰথম অসুবিধাটো হৈছে যি স্কুল বন্ধ কৰিছে তাৰ 1 মাহমান হ'ল মই খিচাৰি মুখতে পৰা নাই, খাবই পোৱা নাই। খিচাৰি গন্ধ নাই, কি বনে, কি বস্তু দিয়ে গমেই পোৱা নাই, খাবই পোৱা নাই। মোৰ সমস্যা এইটোৱে, পঢ়াৰ প্ৰতি একো নাই। স্কুলত পঢ়িছে এই কি কৰিব, খিচাৰি খাব মানে মই কি কৰিব লাগিব? খিচাৰি খাব মানে তই বৰ্তমান চোন নহয়, চৰকাৰৰ মানুহ, গম পাইছা? কিবা এটা উপায় দিব বাবু, কণ্ট্ৰলৰ চাউল পানা আলু কেজি নিবি, চাউল আধা কেজি নিবি, লেতে কৰি খাবি। যা কি এলা খিচাৰি খাব নাই, কিবা খাব নাই, ভালকৈ ভাল চাবা মানুহ। আৰু আছে বহুত সমস্যা থকা ব্যক্তি আছে। মাতিম এতিয়া, মাতক। চুৰটোতো নহয়, তই বৰ্তমানটো চৰকাৰী মানুহ, ভালকৈ থাক অলপ। নমস্কাৰ। বৰ্তমান চৰকাৰী মানুহ। হয় দৰ্শকসকল, আমি এতিয়া বৰ্তমান মই চুৰে লাইভ চলি আছে।
আস্তে কওলা মাত 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 এইবাৰ আমি দ্বিতীয় এজন ব্যক্তিক মাতিবলৈ ওলাইছোঁ তেখেতৰ সমস্যা লৈ তেখেতে নিজে আহিব আমি তেখেতক আহিবলৈ অনুৰোধ জনাইছোঁ আস্তে ষ্টুডিঅ'টো আপুনি ক'ৰ পৰা আহিছে আৰু সমস্যাটো কি মোক ক'ব নমস্কাৰ মোৰ নাম মহম্মদ খসনুৰ আলী মই ফকিৰ পৰা আহিছোঁ মোৰ এটাই সমস্যা হৈছে ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্টটো খোলা লাগে মোক কিবা কৈছে যিটো সমস্যা আমি ৰাইজৰ পৰা আমি আজি লৈ আহিছোঁ সেইটো হৈছে ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট যিটো বন্ধ দিছে সেইটো খোলা লাগে তাৰ কাৰণে আপোনাৰ মূল সমস্যাটো বন্ধটোৰ কাৰণে মূল সমস্যা মানে বন্ধটো হৈছে যি ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট এতিয়া মোৰ গাৰ্লফ্ৰেণ্ডটো বৰপেটা জিলাৰ আৰু মই আছোঁ নলবাৰী জিলাৰ এখন মোৰো গাৰ্লফ্ৰেণ্ড পাইছি পাব পাৰোঁ দে এতিয়া মই গাৰ্লফ্ৰেণ্ডক লগ কৰিব যাব পৰা নাই মূল সমস্যা এইটো হয় আমাৰ লগত চৰকাৰৰ বিষয়া এজন আছে আমি কওক কি ক'ব বৰপেটাত যাব পৰা নাই গাৰ্লফ্ৰেণ্ডক লগ কৰিব মোৰ কথাত নেকি গাৰ্লফ্ৰেণ্ডৰ ঘৰ হয় নাম কি হয় ক কিয় ক'ম তোক কচোন কিয় আমাৰ গাৰ্লফ্ৰেণ্ড আমি নকওঁ বাইদেউৰ নাম জানিলে সমস্যাটো জানিব লাগিব নকওঁ মই লকডাউনৰ কথা জানিব লাগিব মই নকওঁ এই নকওঁ নকয় দক সমস্যাটো এয়া কৰতে ঘৰ কিয় মোক কিয় লাগে তোৰ ক'ত কিয় লাগে তো সমস্যাটো কি তই লৈছে মই যাওঁ শুনে শুন মাৰি দে তই চৰকাৰৰ মানুহ শুন নহয় চৰকাৰৰ মানুহ সমস্যাটো ঘৰ ক'ত লান যায় মেংগে ঘৰৰ ফটোত যাবা তিতা হা ঘৰৰ ফটোত শুনছে না যা যা আইও মাই ঐ ওর কি মারো বাতি রে খেলা ওর কি মারো বাতি চলো আসি আর সমস্যা লৈ আমি কি করবি জগৎছি ভালকে থাক বলতে বাইরে করতে মারবে তো সুরে তো সরকারি মানুষ আর ওকে সন্মান নেরা গম পাইছে মাছে গাতে বই থাক মই বইবা কৈছো বই থাক হ্যালো তো ও মই যাই আছো দে বস্তু লাগি আছে নেকি মই যাওঁ মোবাইলটো মোৰ মাছি হয় দৰ্শকসকল আমি আজিৰ শ্ব'টো ইমানতে সমাপ্ত শিখৰ 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 দিম দেই শ্ব'টো শেষ কৰিব দে ইয়াতে হাইৰে ফাটি যাব হয় দৰ্শকসকল আমি আজি শ্ব'টো ইমানতে সমাপ্ত কি শিখৰ দিম দেই শ্ব'টো সমাপ্ত কৰিব দিম শ্ব'টো সমাপ্ত কৰিব দি শেষ কৰিব দি লাইভ চলি আছে হয় দৰ্শকসকল ও দুটুকুৰা দিলে হ'ব দে কি বস্তু শিখৰ শিখৰ দুই টুকুৰা শেষ কৰিব দি হয় দৰ্শকসকল আজি আমি শ্ব'টো ইমানতে সমাপ্ত কৰিলোঁ তেতিয়ালৈ ধন্যবাদ মই থাক মই যাওঁ